गुड मर्निंग सकलोके आज आमी कथा पातिम निउक्लियोफिलिक सबस्टिट्यूशन रिएक्शनर विषय इ दुटा आछे SN1 और SN2 सो ए दुटा विषय आज आमी कथा पातिम चाও केनेका হয় কি হয় सो प्रथम निउक्लियोफाइल माने কি হয় तो निउक्लियोफाइल माने এনেকা जिखिनि হয় जार इलेक्ट्रन खिनि बहुत बेसी আছে ठीक আছে हिहत माने इलेक्ट्रनर बहुत धनी कारोबाक जदि इलेक्ट्रन लागे हिहते दि दिबो पारिबो तो हेबिलाকক निउक्लियोफाइल বুলি কোৱা হয় माने निउक्लियासक हिहते ভাল पाय निउक्लियास बिलाक कोन बिलाक जत इलेक्ट्रन कम के थाके ठीक আছে तो निउक्लियासक हिहते अटैक करिबो पारिबो सो आमी प्रथमे साम SN2 ৰ বিষয়ে ঠিক আছে तो SN2 কি হয় এই যিখিনি OH আছে এটু ঠিক আছে ই এটা নিউক্লিওফাইল হয় কাৰণ ই নেগেটিভ আছে নেগেটিভ আয়ন আছে ইয়াত ঠিক আছে তো এইটো হল এটা মিথাইল ক্লোরাইড ঠিক আছে তো মিথাইল ক্লোরাইডৰ গঠনটো এনেকুৱা হয় তিনটা হাইড্ৰোজেন আৰু এটা ক্লোৰিন থাকে আৰু এই ক্লোৰিনো নেগেটিভ হয় ডেল্টা নেগেটিভ আয়ন থাকিব ইয়াৰ আৰু এই কাৰ্বন জোনটো ডেল্টা পজিটিভ আয়ন আৰু যেহেতু কাৰ্বনটো এটা সেন্টাৰত আছে সেইকাৰণে কি হয় নিউক্লিয়াছ এটা বুলি আমি ধৰি ল'ব পাৰো এই গুটেই জোনটো মিথাইল ক্লোৰাইড ইয়াৰ এটা নিউক্লিয়াছ সো এই ইলেক্ট্ৰোফাইলে ইয়াক অ্যাটাক কৰিব পিছফালৰ পৰা কাৰণ ইউ নেগেটিভ তো আগফালৰ পৰা কি অ্যাটাক নকৰে ঠিক আছে তো ই পিছফালৰ পৰা অ্যাটাক কৰিব তেতিয়া ইয়াত ইহতৰ এটা ট্ৰানজিশন ষ্টেট বুলি কয় এটো কোনো পার্মানেন্ট ষ্টেট নহয় ইহতৰ পার্মানেন্ট অৱস্থা নহয় তো কি হয় ইয়াত এই ক্লোৰিনৰ যোনটো বান্ধনী এই বান্ধনীটো ভাঙিবলৈ ধৰে আৰু এই OH এফালে অ্যাটাক কৰোতে সেই বান্ধনী হেফালে হবলৈ ধৰে সো ক্লোৰিনৰ বান্ধনী এটো ভাঙি গৈ আছে OH ৰ বান্ধনী এটো এফালে হৈ আছে তেতিয়া কি হয় এই হাইড্ৰোজেন বিলাক সিধা হৈ যায় হাইড্ৰোজেন বিলাক এনেকৈ সিধা হৈ যায় ঠিক আছে ইহতৰ কোনোবা আগফালে কোনোবা পিছফালে থাকে ইয়াত আহি হিহত সিধা হৈ যায় ইয়াৰ পিছত কি হয় এই ক্লোৰিনটো উলাই গুছি যায় আৰু এই OH বান্ধনী বনাই লয় তেতিয়া কি হয় এই গুটেই হাইড্ৰোজেন বিলাক এটো সাইডে গুছি যায় তো ইয়াত যোনটো স্ট্ৰাকচাৰ আছিল সেম থাকিব গঠনটো এফালে গঠনটো বেলেগ হৈ যাব এফালে ঘূৰি যাব OH আহিব ইয়াত আৰু ক্লোৰিনটো উলাই গুছি যাব এই গুটেই যোনটো প্ৰসেস এটো এটা সিঙ্গল স্টেপ ৰিঅ্যাকশন হয় মানে এটা স্টেপতে গুটেই ৰিঅ্যাকশনটো শেষ হৈ যায় আৰু এই ৰিঅ্যাকশনত কি হয় গঠন উল্টা হৈ যায় যদি এফালে আছিল ক্লোৰিন OH টো এটো সাইডে আহি লাগি যাব হাইড্ৰোজেন এফালে আছিল গুটেইটো এফালে গুছি যাব ঠিক আছে এতিয়া যেহেতু ই পিছফালৰ পৰা অ্যাটাক কৰিছে এই হাইড্ৰোজেন বিলাকে তো কোনোবা জগা লৈ আছে ন ধৰি লৈছো এই হাইড্ৰোজেনে ইমান কোন জগা লৈ আছে তো ইয়াৰ কাৰণে অ্যাটাক কৰিবলৈ অলপমান অসুবিধা হৈছে কাৰণ জগা কম আছে এফালে হয় নহয় এই ক্লোৰিনে ইয়াত আৰু ডাঙৰ জগা লৈ আছে ঠিক আছে যদি ইয়াত এই হাইড্ৰোজেনৰ জগাত যদি বেলেগ গ্ৰুপ থাকিলেহেঁতেন ধৰি লৈছো বেলেগ এটা গ্ৰুপ এনেকৈ CH3 বা এফালে আৰু এটা ক্লোৰিন আছিল ইয়াত ক্লোৰিন আছে ইয়াত ধৰি লৈছো আৰু এটা বেলেগ এটা হাইড্ৰোজেন গ্ৰুপ আছে ধৰি লৈছো এনেকৈ যদি এনেকুৱা গ্ৰুপ থাকে এই ক্লোৰিনে বহুত ডাঙৰ জগা ল'ব ই বহুত ডাঙৰ ল'ব ই আৰু ডাঙৰ ল'ব কাৰণ ইয়াত এই হাইড্ৰোজেন খিনি আৰু এনেকৈ থাকিব এই হাইড্ৰোজেনো ল'ব ইয়াত থাকিব হাইড্ৰোজেন ইয়াত থাকিব হাইড্ৰোজেন ই আৰু ল'ব এই জেগা আৰু নাই হয় নহয় তো ইয়াত অ্যাটাক কৰিব নোৱাৰে ইহতে ঠিক আছে সো কি হয় এই জিবিলাক ৰিঅ্যাকশন SN2 ৰিঅ্যাকশনটো জিবিলাক প্ৰাইমাৰী আছে প্ৰাইমাৰী কাৰ্বকেটায়ন ঠিক আছে প্ৰাইমাৰী কাৰ্বকেটায়ন হেবিলাকত বেছিকে হয় তাৰ পিছত সেকেন্ডাৰী হয় তাৰ পিছত টাৰচিয়াৰী মানে আটাইতকৈ বেছি কত হ'ব যত হাইড্ৰোজেন বিলাকহে আছে ঠিক আছে এটো থব নোৱাৰে এটো হ'ব কিন্তু বহুত লাহে লাহে হ'ব SN2 ৰিঅ্যাকশনৰ এইখিনি আছিল কথা এতিয়া হো SN1 লৈ SN1 ত কি হয় ইহত পোলাৰ দ্ৰৱ বিলাকত হয় ঠিক আছে পোলাৰ দ্ৰৱ মানে কি হয় যিবিলাকত ধ্ৰুৱ থাকে এটা পানী হয় যিবিলাক উদাহৰণ পানী এলকহল এসিটিক এসিড এবিলাক যত কি থাকিব অক্সিজেন থাকিব হাইড্ৰোজেন থাকিব ঠিক আছে তো ইহতৰ অক্সিজেনৰ ডেল্টা নেগেটিভ হাইড্ৰোজেনৰ ডেল্টা পজিটিভ আয়ন থাকে সো ইহত এটা ধ্ৰুৱ থাকে যিকোনো একফালে মানে ইলেক্ট্ৰন খিনি টানি থাকে এনেকৈ অক্সিজেন এফালে ইলেক্ট্ৰন টানি থাকে তো এটা ধ্ৰুৱৰ সৃষ্টি হয় ঠিক আছে ইহত এটা ধ্ৰুৱীয় হয় যাক পোলাৰ বুলি কয় ইংলিছত আৰু ইয়াত কি হয় দুটা স্টেপত ৰিঅ্যাকশনটো হয় ৰিঅ্যাকশনটো দুটা স্টেপত হয় ঠিক আছে তো স্টেপ দুটা সম আমি কি হয় তো প্ৰথমে কি হয় ইহতৰ এটো হয় টারসারি বিউটাইল ব্রোমাইড হয় ঠিক আছে তো ইয়াত CH3 কার্বন আৰু ব্ৰোমিন
তো এইটো কাৰ্বনৰ লগত যেহেতু আৰু তিনটা কাৰ্বন লগ লাগি আছে, এইটো এটা 3 ডিগ্ৰী হয়, 3 ডিগ্ৰী কাল। তো প্ৰথমে যেহেতু ইহঁত পানীত হৈ আছে, তো পানীত হতে প্ৰথমে এই ব্ৰমিন আয়নটো ভাঙি যাব, আৰু এই যোনটো ৰিয়েকশ্যন হ'ব, এই ৰিয়েকশ্যনটো উল্টাও ঘূৰি আহিব পাৰিব, ঠিক আছে। তো এই ৰিয়েকশ্যনত প্ৰথমে ব্ৰমিনটো ভাঙি আঁতৰি যাব, তো ইয়াত পজিটিভ চাৰ্জ হৈ গ'ল, ই নিগেটিভ আঁতৰি গ'ল। সেকেন্ডত কি হ'ব, যেহেতু ইয়াত পানীত আছে, পানীত OH থাকিবই, হয় নহয়, পানীত OH নিগেটিভটো আছে। তো সেকেন্ড স্টেপত কি হয়, সেই OH আহি পেলাই এটেক কৰিব, ইয়াক এটেক কৰিব, ঠিক আছে। তো ইয়াক এটেক কৰিবলৈ চোৱা, ইয়াত তিনটা গ্ৰুপ আছে, তো ই আগফালৰ পৰাও এনেকৈ এটেক কৰিব পাৰে, পিছফালৰ পৰাও এটেক কৰিব পাৰে, ঠিক আছে, দুইফালৰ পৰা এটেক কৰিব পাৰে। তো ইয়াৰ যোনটো ষ্ট্ৰাকচাৰ, এই ষ্ট্ৰাকচাৰটো এইফালেও হৈ যাব পাৰে, ঘূৰিব পাৰে, বা যেনেকুৱা আছিল তেনেকুৱাও থাকিব পাৰে। তো এই দুটা স্টেপত SN1 ৰিয়েকশ্যনটো শেষ হৈ যায়, আৰু এই ৰিয়েকশ্যন যিবিলাক 3 ডিগ্ৰী সেইবিলাকত বহুত বেছি হয়, ঠিক আছে। কাৰণ ইয়াত কাৰ্বকেটায়ন সৃষ্টি হৈ যায়, কাৰ্বকেটায়ন সৃষ্টি হওঁতে এটা আয়ন আঁতৰি গ'ল, তো ইয়াত এনেই খালী জেগা হৈ গ'ল। তো 3 ডিগ্ৰীত ইয়াত এইবিলাক বহুত বেছি হয়। তো এই ৰিয়েকশ্যনটো 3 ডিগ্ৰীত হয়, 2 ডিগ্ৰী আৰু 1 ডিগ্ৰী। সো যদি আমি ক'ৰবাত পাওঁ 1 ডিগ্ৰী, তেতিয়াহ'লে তাত SN2 হৈ যাব ডাইৰেক্ট, SN2, আৰু যদি ক'ৰবাত 3 ডিগ্ৰী আছে তাত SN1 হৈ যাব ডাইৰেক্ট, ঠিক আছে।